हेलो फ्रेंड्स, আজি আপোনালোকৰ বাবে আৰু এটা নতুন ভিডিঅ' লৈ আহিছোঁ ছাগলী ফাৰ্মৰ লগত জড়িত। এইটো এটা আপোনাৰ ক্ৰছ ফিমেল হয়, বিটেল আৰু বাৰবাৰী ক্ৰছ। আপোনালোকে বডি ষ্ট্ৰাকচাৰটো দেখিলে গমেই পাব, কালাৰটো আপোনাৰ বাৰবাৰীৰ দৰে অলপ আছে। এই ছাগলীটো আপোনাৰ হাজোত আছে আৰু যোনজন দাদা তাতে আছে, দাদাজনৰ নাম হৈছে আমিনুল ইছলাম। তেখেতে ছাগলীটো চেল কৰিব খুজিছে আৰু এই ছাগলীটোৰ বৰ্তমান বয়স আপোনাৰ 4 দাঁত হৈছে, মানে দুবাৰ বাচ্চা অলৰেডি দিছে। প্ৰথমবাৰ এটা বাচ্চা দিছে তেখেতে কোৱা মতে, আৰু ছেকেণ্ডবাৰ 2টা মেল বাচ্চা দিছিল। তাৰে মেল বাচ্চা এটা তেখেতে চেল কৰিছে অলৰেডি। তো এতিয়া এটা মেল বাচ্চা আছে আৰু এইটো ফিমেল আছে। তো এই ফিমেলটো আৰু যোনটো মেল বাচ্চা আছে, সেই মেল বাচ্চাটো দুটা একেলগে চেল কৰিব আৰু তেখেতে কৈছে যে 15,000 টকা যদি পোৱা যায় তেনেহ'লে তেখেতে ছাগলীটো চেল কৰিব। তো আপোনালোকে ছাগলী পোৱালিটো দেখিছে, ধুনীয়া আপোনাৰ। আৰু ছাগলী পোৱালিটো আপোনাৰ বিটেলৰ লগত ক্ৰছ, মানে আপোনাৰ ধৰক এইটো F2 টাইপ হৈছে, যিহেতু বিটেলৰ লগত ক্ৰছ হৈছে। তো ছাগলী পোৱালিটো ধুনীয়া, যদি কোনোবাই ল'ব খোজে তেনেহ'লে যোগাযোগ কৰিব পাৰে। ডিছপ্লেত আপোনাৰ আমিনুল দাৰ নাম্বাৰটো দিয়া আছে, এই নাম্বাৰটোত যোগাযোগ কৰিলে তেখেতৰ লগত যোগাযোগ কৰিব পাৰিব আৰু প্ৰাইচটো অলপ কম বেছ হ'ব পাৰে। তো তেখেতৰ লগত যোগাযোগ কৰি ল'ব। তো ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু মোৰ ইউটিউব চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।